এই যিটো ৱেবছাইট আছে এই ৱেবছাইটৰ লিংকটো নিশ্চয় আপোনালোকৰ গোটৰ যিবিলাক হোৱাটছআপ আছে সেই হোৱাটছআপবিলাকত আহি গৈছে। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন ইণ্টাৰফেচ দেখিছে চাগে। বহুতে এতিয়া অসুবিধাত পৰি আছে, ফটো আপলোড কৰিব পৰা নাই বা তেওঁলোকে ফটো তোলাৰ পিছত এতিয়া বেলেগ কিছুমান মানুহৰ ওচৰত যায় ফটোটো আপলোড দিয়াৰ বাবে তেওঁলোকক কৈ আছে। গতিকে এতিয়া নিজে কৰিব পাৰিব। আপোনালোকক মই দেখুৱাই দিছোঁ, চাব। আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহুৱাব। +91 আছে যে ইয়াৰ পিছফালে মোবাইল নম্বৰটো বহুৱাই ইয়াত চেণ্ড OTPত ক্লিক কৰি দিব। এতিয়া মই মোৰ নাম্বাৰটো ইয়াত বহুৱাই দিছোঁ, তাৰপিছত চেণ্ড OTPত ক্লিক কৰি দিম। OTP এটা আহিব, সেই OTPটোও বহাব লাগিব। এতিয়া চাব আপোনালোকে আপোনালোকৰ নাম্বাৰটো ইয়াত বহুৱাই দিয়ক, 10টা সংখ্যাৰ নাম্বাৰ, তাৰপিছত চেণ্ড OTPত ক্লিক কৰক। এয়া দেখিছে আপোনালোকে মোৰ নাম্বাৰত এতিয়া OTP আহিব। ইয়াত OTPটো বহুৱাই দিব লাগিব। OTP আহিছেই চাগে মোৰ নাম্বাৰত। তাৰপিছত আপোনালোকে ইয়াত OTP অহাৰ পিছত মানে এয়া দেখিছে মোৰ OTP আহি গ'ল 193803। এনেকৈ OTP ভেৰিফাই কৰি দিম। ভেৰিফাই কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিব ৱেবছাইটটো এনেকুৱা ধৰণে খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব যে ইয়াত নাম্বাৰটো দেখিব আপোনাৰ, তাৰপিছত ইয়াত মাই প্ৰফাইল, তাৰপিছত লগ আউট। ইয়াত মাই প্ৰফাইলত যাব আপোনালোকে। মাই প্ৰফাইলত ক্লিক কৰিব। এনেকৈ ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব, যি ডিষ্ট্ৰিক্ট হয় ছিলেক্ট কৰিব। তাৰপিছত ব্লকটো ছিলেক্ট কৰিব। ছিলেক্ট কৰিব নালাগে, ব্লকটো আপুনি লিখিব লাগিব, কোন ব্লকৰ হয় আপুনি নিশ্চয় গম পায়। তাৰপিছত গাঁও পঞ্চায়ত GP বুলি ক'লে, তাৰপিছত ভিলেজটো লিখিব। তাৰপিছত আপোনাৰ ছেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ SHG গ্ৰুপৰ গোটৰ নামটো আপোনালোকে ইয়াত বহুৱাব। তাৰপিছত মেম্বাৰ নেম, আপোনাৰ নামটো কি হয় বহুৱাব। তাৰপিছত মেম্বাৰ ID, আপোনালোকৰ একোটা ID থাকিব নহয় গোটৰ, সেই IDটো ইয়াত বহুৱাই দিব লাগিব। IDটো আপুনি গোটৰ যিকোনো এজন সদস্যক সক্ৰিয় বা যোনে গোটৰ কামত লাগি থাকে, আপোনালোকে নিশ্চয় গম পাব আজিকালি যিহেতু লাগি থাকে, সেই মেম্বাৰ IDটো ইয়াত বহুৱাই ছেভ প্ৰফাইলত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে বেকত যাব লাগিব। বেকত যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এই ডেছবৰ্ডত আহিব লাগিব। ডেছবৰ্ডত আহি আপোনালোকে ধুনীয়াকৈ ইয়াত ফটো দেখিছে, ফটো ইয়াত ছিলেক্ট কৰিব। তাৰপিছত এনেকৈ যিকোনো একপি বা দুকপি আপোনালোকে দি থাকিব পাৰিব। মই প্ৰথম ষ্টেপটো দেখুৱাই দিছোঁ। ইয়াত এনেকৈ ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ যিকোনো এটা নাম এটা লিখি দিব। তাৰপিছত আপোনাৰ ভিলেজ বা এৰিয়াৰ নামটো লিখিব। আপোনাৰ যি গাঁৱৰ নাম সেই গাঁৱৰ নামটো লিখি দিব। ধৰক ইয়াত গড়চুক মই এনে এটা দিছোঁ। তাৰপিছত আপোনালোকে আপলোড ফটোত ক্লিক কৰি দিব। আপলোড ফটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ দেখুৱাব ফটো আপলোডেড ছাকচেছফুলি। আপোনালোকে দেখিছে। তাৰপিছত যদি ভাবে দুডাল যিহেতু পুলি দিছে, দুডাল পুলি আপোনালোকে মানে ৰুছে, যিহেতু দুখনকৈ ফটো উঠিছে চাগে, সেইবাবে আপোনালোকে আৰু এখন ফটো দিব লাগিলে সেই প্ৰচেছটো আকৌ কৰিব লাগিব। ইয়াত আপোনালোকে যাব, গৈ এনেকৈ ফটোখন ছিলেক্ট কৰিব। তাৰপিছত আকৌ আপোনালোকে ক্লিক কৰিব। তাৰপিছত কেপশ্যনত আপোনাৰ নাম বা কিবা গোটৰ নাম চাম দিব। তাৰপিছত ইয়াত এনেকৈ আপুনি মানে আপোনাৰ ভিলেজৰ নামটো দি দিব। তাৰপিছত আপলোড কৰি দিব। এয়া দেখিছে দুখন ফটো আপলোড হৈ গ'ল। তাৰপিছত আপোনালোকে বিশেষ ইয়াত একো কৰিব নালাগে, আপোনালোকৰ এনেকৈ আপলোড হৈ যাব। যদি ভাবে যে মোৰ এইখন ফটো ভাল হোৱা নাই, আপোনালোকে ইয়াত ডিলেট অপশ্যন দেখিছে, ডিলেটো কৰিব পাৰিব। যদি ভাবে যে ঠিকে আছে তেতিয়া ৰাখিব পাৰিব, আৰু ডিলেট যদি কৰিব বিচাৰে ডিলেটো কৰি দিব পাৰিব। গতিকে কোনো কথা নাই, আপোনালোকে নিশ্চয় পাৰিব, নিজে কৰিব পাৰিব। অলপ নেটটো ভাল লাগিব। নেট ভাল থকা ঠাইত আপোনালোকে এইটো কাম অতি সোনকালে কৰিব পাৰিব। গতিকে বেছি সময় নালাগে। কৰা হোৱাৰ পিছত ইয়াত আপোনালোকে লগ আউটত ক্লিক কৰি দিব। লগ আউটত ক্লিক কৰি দিয়াৰ পিছত আকৌ বেলেগৰ যদি কৰিব বিচাৰে ইয়াত বেলেগৰ নাম্বাৰ বহুৱাই তেনেকৈ OTP দি কৰিলে পাৰিব আৰু সেইটোৱে।